Hello viewers, আজি মই আপোনালোকক ৰাণী ষ্ট'ৰলৈ আমন্ত্ৰণ জনাইছো। এয়া মই সৰু মাছ আৰু খাৰ এখন মিলাই পেলাই আহাৰ প্ৰস্তুত কৰি ওলাইছো। এয়া মই সৰু দৰিকণা মাছ লৈছো। দৰিকণা মাছ মই বাছি নিমখ হালধি সানি লৈছো ভাজিবৰ বাবে। লগত লৈছো পিঁয়াজ মজলীয়া আকাৰৰ, জালুকৰ গুড়া সৰু চামুচৰ আধা চামুচতকৈ কম, জিৰা গুড়া কমকৈ লৈছোঁ আৰু আদা নহৰু পেষ্ট, আদা নহৰু লাগিব, নিমখ হালধি কেঁচা জলকীয়া এয়া দুটা লৈছোঁ মই। এয়া খাৰ মই কলৰ বাকলিৰ খাৰ লৈছোঁ আৰু মিঠাতেল ভাজিবৰ বাবে। আহকচোন আমি এয়া বনাবলৈ সাজু হওঁ। সকল এয়া মই মাছ ভাজিবৰ বাবে কেৰাহী গৰম কৰিছোঁ। তেল দিছিলোঁ, তেলখিনিও গৰম হৈছে মোৰ। মাছখিনি মই ভাজি লওঁ। এনেদৰে অলপ তেলখিনি ভালদৰে গৰম হ'লে নিমখ হালধি সানা মাছখিনি সুন্দৰকৈ ভাজি ল'ব এটা এটাকৈ। দৰ্শকসকল, এয়া মোৰ মাছ ভাজা হৈ গ'ল। অলপ ব্ৰাউন কালাৰকৈ, বহুত কাৰাকৈ ভাজিব নালাগে মাছটো, খাৰত দিয়া মাছটো। এনেদৰে মাছটো ভাজি ল'লে এতিয়া খাৰত দিয়া মাছৰ আঞ্জাখন বনাব পৰা যাব। দৰ্শকসকল, এয়া মই আঞ্জাখন বনাবৰ বাবে মাছখিনি ভাজি লোৱাৰ পিছত তেল গৰম কৰিছোঁ কেৰাহীত। ইয়াত মই এয়া কুটি লোৱা পিঁয়াজ এনেদৰে দিছোঁ। মাছৰ পৰিমাণ অনুযায়ী পিঁয়াজ জলকীয়া বা আপোনালোকে নিমখ হালধি জোখমতে আন্দাজমতে ল'ব। মোৰ মাছ কম বাবে মোৰ মাছ সেইকাৰণে 100 গ্ৰাম প্ৰায় হ'ব মোৰ মাছৰ পৰিমাণ। গতিকে মই পিঁয়াজ এনেকৈ মজলীয়া আকাৰৰ 3টা লৈছোঁ। ইয়াত পিঁয়াজ অলপ ব্ৰাউন কালাৰ হৈছে। এতিয়া মই এনেদৰে কাটি থোৱা জলকীয়া দুটা দিছোঁ। মই এনেকৈ ফালি দিছোঁ, আপোনালোকে ইচ্ছা কৰিলে আৰু মিহিকৈ কুটি দিবও পাৰে। ইয়াত এতিয়া মই ইয়াত আদা নহৰু মই পেষ্ট কৰি থৈছিলোঁ, পিহি লৈছিলোঁ। সেইখিনি ভাজি ল'ব লাগিব। ইয়াত মই আধা চামুচতকৈ কম জিৰা গুড়ি দিলোঁ। এতিয়া মই ভাজি থোৱা মাছখিনি দি দিছোঁ। কমকৈ ভাজিব মাছখিনি, বহুত ড্ৰাই হ'লে খাৰটো মাছৰ খাৰৰ জোলখন ইমান সুন্দৰ নহ'বও পাৰে। জালুকৰ গুড়া মই আধা চামুচতকৈ কম এয়া দিছোঁ। নামমাত্ৰ হালধি দিছোঁ, কাৰণ আগতেই মাছ ভাজোঁতে মই মাছত নিমখ আৰু হালধি দিছিলোঁ। এতিয়া মই এচামুচ পৰিমাণৰ ডাঙৰ চামুচৰ এয়া খাৰত পানী আধা বাতি লৈছোঁ, সৰু বাটিৰ
এইখিনি মই দি দিম। আপোনালোকৰ সোৱাদ অনুযায়ী নিমখটো দিব। মই আধা চামুচতকৈ কম নিমখ এতিয়া দিছোঁ। এনেই নিমখ আগতে দিয়া আছিল অলপমান ভাজোঁতে মাছত। এইখিনি অলপ আঠা চিঠাকৈ সিজিলে, পানীটো শুকালে নমাব হ'ব কেৰাহীৰ পৰা। এতিয়া অকণমান সময় ঢাকনত ৰাখিব। এয়া মাছৰ খাৰ আঞ্জাখন প্ৰায় কাঢ়িবলৈ হৈছে। জুই এতিয়া মই কমাই আনিছোঁ। এয়া মোৰ আজি মাছৰ আৰু খাৰৰ উপকৰণ তৈয়াৰ হ'ল। এয়া দেখিছে, এনেদৰে মাছ আৰু খাৰ, পিঁয়াজ, জলকীয়া আৰু যিখিনি মই মছলা ব্যৱহাৰ কৰিছোঁ, আদা, নহৰু, জালুক আদি, গোটেইখিনি মিলি পেলাই এইখিনি সুন্দৰ উপকৰণ এটা তৈয়াৰ হৈছে। আপোনালোকেও এনেদৰে বনাই খাবলৈ আশা থাকিল মোৰ। আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকে পচন্দ কৰে, ভাল পায়, তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু প্লিজ 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 ছাবস্ক্ৰাইব কৰি পেলাই নতুন ভিডিঅ'ৰ বাবে বেল বুটামটো টিপি দিব। ধন্যবাদ।